নমস্কাৰ এই মুহূৰ্তত ৰাজ্যখনৰ শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ বিশেষকৈ মেট্ৰিক এইচএছ ৰিজাল্টক লৈ আহি পৰিছে এটা ভয়ংকৰ তথ্য এটাৰ পিছত এটা বিসংগতি ধৰাত পৰিছে ৰিজাল্টৰ এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ ছাত্ৰ ছাত্ৰীৰ লগত হেতালি খেলিছে নেকি শিক্ষা বিভাগে মেট্ৰিকৰ ৰিজাল্ট কিয় ইমান বেয়া হৈছে এইবাৰ ইয়াৰ কাৰণত আছে নেকি বিসংগতি উচ্চতৰ মাধ্যমিকত ইয়াক কোৱা হৈছে উচ্চতৰ মাধ্যমিকৰ ফলাফলত ব্যাপক বিসংগতি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পেলাই দ্বিতীয় বিভাগৰ মাৰ্কশ্বিট পাছ কৰা নম্বৰ থকাৰ পিছতো ফেইল কৰিলে একাংশ শিক্ষাৰ্থীক শেহতীয়াকৈ ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলক লৈ সৃষ্টি হৈছে বিতৰ্ক কিয়নো ফলাফলৰ ঘোষণাৰ পিছতে বহু বিসংগতি পোহৰলৈ আহিছে এজন পৰীক্ষাৰ্থীক দুখনকৈ মাৰ্কশ্বিট দিয়াৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীক দ্বিতীয় বিভাগত প্ৰদান কৰাকে ধৰি অনেক বিসংগতিয়ে দেখা দিছে প্ৰাপ্ত তথ্য অনুসৰি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত এজন ছাত্ৰই ইংৰাজীত ৩৯ অসমীয়াত ৪৭ বিজনেছ ষ্টাডিজত ৪৫ ফাইনেন্সত ৪১ আৰু IITCত ৮০ নম্বৰ লাভ কৰে এই পাঁচটা বিষয়ত ছাত্ৰজনে লাভ কৰা মুঠ নম্বৰ হ'ব লাগে ২৫১ এই নম্বৰেৰে ছাত্ৰজনে লাভ কৰিব লাগে দ্বিতীয় বিভাগ কিন্তু সংশ্লিষ্ট ছাত্ৰজনৰ মাৰ্কশ্বিটত ১৯০ লাভ কৰা দেখুৱাই তেওঁক তৃতীয় স্থান দিয়া হৈছে আচলতে উচ্চতৰ মাধ্যমিকৰ এজন ছাত্ৰই ৬টা বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে আৰু যিটোত আটাইতকৈ কম নম্বৰ লাভ কৰে সেইটো বিষয়ত অতিৰিক্ত বিষয় হিচাপে গণ্য কৰা হয় অতিৰিক্ত বিষয়ৰ নম্বৰ নিয়ম অনুসৰি মাৰ্কশ্বিটত যোগ নহয় সেই অনুসৰি সংশ্লিষ্ট ছাত্ৰজনে অতিৰিক্ত বিষয় একাউণ্টেঞ্চিত লাভ কৰিছিল ১৯ নম্বৰ কিন্তু আশ্চৰ্যজনকভাৱে ছাত্ৰজনৰ মাৰ্কশ্বিটত এই ১৯ নম্বৰ যোগ হোৱাৰ বিপৰীতে বাদ পৰিল IITCত লাভ কৰা ৮০ নম্বৰ তাৰপিছত কোৱা হৈছে যে নম্বৰ যোগৰ ক্ষেত্ৰত হোৱা এনে বিসংগতিৰ পৰিণতিত ছাত্ৰজনে ২৫১ নম্বৰৰ পৰিৱৰ্তে ১৯০ নম্বৰ লাভ কৰি দ্বিতীয় বিভাগৰ পৰিৱৰ্তে তৃতীয় বিভাগে লাভ কৰে আনকি বহু ছাত্ৰ ছাত্ৰীৰ বিষয়ত লাভ কৰা নম্বৰসমূহ যোগ কৰাৰ খেলিমেলিৰ পৰিণতিত তৃতীয় বিভাগত হ'লেও উত্তীৰ্ণ হ'ব লগা শিক্ষাৰ্থী অনুত্তীৰ্ণ হোৱাৰ গুৰুতৰ তথ্য পোহৰলৈ আহিছে আনহাতে সদ্য ঘোষিত ফলাফলত ১৭৩ ১৭৪ মুঠ নম্বৰ লাভ কৰা শিক্ষাৰ্থীও উত্তীৰ্ণ হোৱাৰ বিপৰীতে ১৮৯ নম্বৰ পোৱা শিক্ষাৰ্থীও অনুত্তীৰ্ণ হৈছে শিক্ষা সংসদৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত এনে বিসংগতিক লৈ শিক্ষাৰ্থী অভিভাৱকসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে